হেল্ল' এভৰিৱান মামীয়ে আজি বনাইছে চেয়া দিয়া ভাত আৰু কিছু ঠাইত ইয়াক ভাপত দিয়া বুলি কয় প্ৰথমতে পানীখিনি উতলাই ল'ব লাগিব আৰু তাৰ ওপৰত খৰাহিটো দি দিছে আৰু তাৰ চাৰিওফালে তিতা কাপোৰ এখন মেৰিয়াই দিছে যাতে ভাপটো বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু তাৰ ওপৰত এনেকৈ ঢাকন দি দিছে অলপ টাইম ৰখাৰ পাছত এতিয়া এইফালে দেখিলে যে ভাপটো ওলাই গৈছে সেইকাৰণে কটাৰীখনে অকণমান ফুটাবোৰ মাৰি দিছে আৰু এইফালে চেক কৰিছে এতিয়ালৈকে সিজা নাই বাৰু সেইকাৰণে মামীয়ে আকৌ তেওঁ চিলাই কামত লাগিলে এতিয়া এই 20-25 মিনিটমান লাগিলে তাৰপাছত আমাৰ এয়া চেয়া দিয়া ভাত ৰেডি হৈ গ'ল একচুৱেলি এই চেয়া দিয়া ভাত বনাইছিলে মিচিং ভাষাত ক'ব গ'লে আপঙৰ কাৰণে আৰু আমাৰ আহোমৰ ভাষাত সাঁজ থ'বৰ কাৰণে প্ৰথমতে এনেকৈ বনাই ল'ব লাগিব আৰু তাৰে অকণমান আমালৈ থৈ দিছিলে মানে মই চেয়া দিয়া ভাত খাই খুব ভাল পাওঁ আৰু আমি খাই বৈ মেলি ইফালে ৰাতি আকৌ বনালোঁ মই ফ্ৰাইড ৰাইচ আজিলৈ ইমানেই আছিলে বাই বাই